এইকেইটা দিন গুৱাহাটীত ইমানেই বৰষুণ যাৰ বাবে আপুনি ছাতিটো নোহোৱাই বাহিৰলৈকে ওলাবই নোৱাৰে আৰু এয়া মই কলেজ আহি পালোঁ কলেজ আহি পায়ে চিধাই মই এছাইনমেণ্ট কৰাত লাগিছোঁ যিহেতু গোটেইকেইটা এছাইনমেণ্ট মোৰ যোৱাকালি কমপ্লিট নহ'ল সেইবাবে কলেজলৈকে আহি মই এছাইনমেণ্ট কৰি আছোঁ আৰু ক্লাছকেইটা কৰি ৰুমলৈ আহোঁতে ধুনীয়া চাহ একাপ গাখীৰ চাহ খালোঁ আৰু আবেলি সময় যে ক'ৰবালৈ ওলাই যাবলৈ ইমান মন যায় নহয় আজি ভাবিলোঁ ৰুমৰ ওচৰতে এখন ছোটা চামোচাৰ দোকান খুলিছে তাৰ পৰাই দুটামান লৈ আহোঁ পিছে জানেনে 20 টকাৰ চামোচাৰ কাৰণে মই প্ৰায় 20 মিনিটমান ৰ'ব লগা হ'ল মানে ইমানেই মানুহ আৰু আপুনি চামোচা কিনিব গ'লে কুপনো ল'ব লাগিব পিছে এয়া মোৰ চামোচাটো হাতত পৰিলে আৰু টেষ্ট কৰি গম পালোঁ বহুত বেছি নিমখ দি দিছিলে আৰু আজি মই দালি ভাত নিৰামিষেই খাব লাগিব কাৰণ একো বেলেগ নাছিলে সেইবাবে দুডালমান ভেন্দি আছিলে তাকে ভাজি দিলোঁ আৰু আপোনালোকে দেখিছোঁ মোৰ কলেজৰ ভ্লগবিলাকত আৰু ৰুমৰ ভ্লগবিলাকত বহুত বেছি মৰম দিয়ে আশা কৰিছোঁ আগলৈও এনেকৈ আপোনালোকে মোক মৰম দি যাব দেই পিছে এইফালে মোৰ ভাতটো হৈ গ'ল আৰু ভাতটো খাই চিধাই মই এছাইনমেণ্ট কৰাত লাগিছোঁ যিহেতু কালি মই এছাইনমেণ্ট জমা দিয়া লাষ্ট ডেট সেইবাবে আজি গোটেই ৰাতিটো মই পঢ়িবই লাগিব আজিলৈ আহিছোঁ বাই